সোণপুৰা এতে হেৰি কিনমা খাই কি কটকটকে বিন্দে কি গামছা কিনতে কিনতে বা সৰি গ'ল কিমান বছৰৰ মূৰত আহিলে আমি তো এটা দেখা নাই বস্তুগুলা আমি তো নাচোৱা লভাৰ বইনাকটোতে বিয়া দিছে হেৰি তোক বিয়া দিছে লভাৰ বইনাকটো ফুলত তলে দি গেলে ফুলা নাই আগে জহা অকমান কৰি আহো না বাটে নিবি যাওঁতে আগে হেল্পটো কৰি আহো না মন্দিৰে খোলা নাই কেন ভুলো হৈ যাব চব কলো না বৰপেটা বৰদোৱা বৈকুণ্ঠপুৰী মানে বৰদোৱাক যাওঁ মধুপুৰ যাওঁ হেৰি যাওঁ বহুত জাগা যাওঁ এইখান জাগা বছৰ যদি এনে বোলে নাই অসমৰ ডিটেইল ভালো তেতিয়া আমি খবৰ দিলে হ'ব এতে দেউলত পইচা খাই থাকে পইচা কই বহা দেউলত তাৰ পৰা আনি ক'ব কিমান জন মান আহিছে আপোনালোকে 14জন ৰবু কাৰণৰ আছে ৰইফা মাছ তেনে আমি জ্বলাই দিম হ'ব ঠিক আছে এইটো একৰ বালতিতে দিলে হ'ব কি আৰু তাতে এটো ৰাতে জ্বলাম দে জ্বলে কি দেছলাতে থম দে ফুল দলিতে দিব পাৰিব ফুল দলিতে তাতে জ্বলাব পাৰিব এই চাকি দিলে আপোনাক গছা গছ দিব দেই মাটিত দি দিব কিছুমানে মাটিত জ্বলাই থৈ যায় নাজানে মাটিত দি দিব চাকিটো আমাৰ খবৰটো দিলে নাই এইটোতো দিমে কিছুমান জ্বলাব বিচাৰিলে আপোনালোক গছা গছত দিব কি হৈছে এই দামোদৰ সত্ৰ আপোনালোকক দেখাই আছোঁ চাই থাকিব এই দামোদৰ সত্ৰ সকলো এইখন দামোদৰ সত্ৰ এইখন হৈছে
এই কৰ্মটো দেখি ভগৱন্তৰ লগত আপত্তি বুলি গাটোৰ ওপৰত গুচি আছে। এতিয়া কৈছিল তেওঁলোকক গোপিনীসকল, এতিয়া ভগৱানৰ বয়স 7 বছৰ, গোপিনীসকলৰ অলপ বেছি, তুমি ইমান অপকৰ্ম কিয় কৈছা? ইহঁতে অন্যায় হৈছে। মই দেখাই নহয়, চন্দ্ৰ সূৰ্য বায়ু বৰুণ অগ্নি দেখা পাই আৰু স্বয়ং মই দেখা পাইছোঁ। আচ্ছা, এইটো মই এইখিনি তাতে দিলোঁ। আপোনালোকে আজি মন্দিৰৰ দৰ্শন হ'ব আহিছে, ঘৰৰ পৰা আপোনালোক যিখন ঘৰত থাকে সেইটো হ'ল মন্দিৰ, আৰু তাত এটা সৰু মন্দিৰ আছে, তাত আমি চাকি জ্বলাওঁ। চাকি ঘৰত জ্বলাওঁতে 5টা নাম আছে ভগৱানৰ। এইবিলাক আপোনাৰ মই নকওঁ কাকো, কি বোলে কালি কাপোৰ দি পইচা দিব গুৰু মানি লোৱা কথা, সেইবিলাক বহুত নাম আছে। সেয়েহে চাকি ঘৰাৰ লগতে শুদ্ধ হয়। আপোনালোক একোটা মন্দিৰৰ একোজন লক্ষী, যদি লক্ষীৰ কাম কৰিছে লক্ষী হৈছে, কথাটো বুজি পাইছে না? নিয়ম নীতি মানা মানি ভগৱানৰ ওচৰত স্বামী চৰণৰ সেৱা ইটো যদি সম্পূৰ্ণ চলি আছে, ভগৱানৰ ওপৰত বিশ্বাসটো আছে, তেতিয়াহ'লে আপোনালোকে লক্ষীৰে লাইট দিছে। কথাটো বুজি পাইছে নাই কথাটো? আৰু সাংখিনীৰ হস্তেন লাইন কিনে তেওঁলোকক একেবাৰে চকুত চাপ মাৰি ধৰা ভাল কাপোৰ লাগে, ডাঙৰ কৰি সোণা লাগে, গিৰিয়েকে লাগে, তেওঁ কিবা মাংসই বিক্ৰী যাওক, মাটিয়ে বিক্ৰী যাওক, সম্পত্তিয়ে বিক্ৰী যাওক, তেওঁক ডাঙৰ কৰি সোণা মাছ মাংস দিওঁ সদায় তেওঁক খুৱাই থাকিব লাগে। পাৰিলে এটা ৰান্ধিও ৰাখি দিব লাগে, তেওঁ ফুৰি চাকে আহি ভাত মুঠা খাব পাব। তেতিয়া সাংখিনি আৰু হস্তেলিটো এনে খাৱা আৰ্জন নাই, মিলান নাই, ল'ৰা ছোৱালী কানি কাপোৰ দিব নোৱাৰে, তিনি বুলি বিয়া কৰাইছে এখন কাপোৰ দিব নোৱাৰে।